এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি মই যাব ওলাইছোঁ মোৰ এগৰাকী প্ৰিয় বান্ধৱীৰ ঘৰলৈ। যিহেতু ইমান দিনে কৰোণাৰ বাবে ক'তো যোৱা হোৱা নাছিলে, এতিয়া যিহেতু অলপ খুলি মেলি দিছে, যাব পৰা হৈছোঁ। সেইকাৰণে আজি গ'লোঁ। আপোনালোকক আজি দিনটো গোটেই দেখাবলৈ মই চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ৰেডি হৈছোঁ, আমি এনেদৰে ওলাইছোঁ। এতিয়া ব'লকচোন গৈ থাকোঁ। যিহেতু বান্ধৱীজনীৰ ঘৰ বহুত বেছি দূৰত নহয়, ঘৰৰ পৰা অকণমান খোজকাঢ়ি গ'লেই পায়, গতিকে আমি খোজকাঢ়ি এনেদৰে গৈ আছোঁ। 'Cause I left my heart in Tokyo, and now I'm finding my way back home. আৰু এইপিনে গৈ থাকোঁতে এখন স্কুল পায়, য'ত মই মোৰ হাইস্কুলীয়া জীৱনটো পাৰ কৰিছিলোঁ। এয়া হৈছে সেইখনেই স্কুল, মাধৱদেৱ ছোৱালী হাইস্কুল। স্কুলেৰে পাৰ হওঁতে আমাৰ সৰুকালৰ সকলোবোৰ স্মৃতিয়েই মনত পৰি যায়, বহুতো ভাল লাগে। আজি আপোনালোকক ভাবিলোঁ মই এবাৰ দেখাই দিওঁ। আমি এতিয়া এইপিনেৰে যাব লাগিব আৰু আমি ঘৰ পায়ে গ'লোঁ। আৰু এয়া চাওক, হাঁহজনীও ধুনীয়াকৈ ওলাইছে আগতে। আমি ঘৰ আহি পাই গ'লোঁ এতিয়া। অলৰেডি আমি মিতালীহঁতৰ ঘৰত আহি পাই গ'লোঁ। তাই কিবা কাম কৰি আছে পাকঘৰত। I just might be wrong. 'Cause I আমি চাহ পানী খাই ল'লোঁ। তাৰপিছত মই পাকঘৰলৈ গ'লোঁ। তাই ভাত পানী বনোৱাত ব্যস্ত হৈ আছিলে। এয়া বহুত কিবা কিবি বনাই আছিলে। ময়ো গ'লোঁ আৰু গৈ পেলাই অলপ দেখাই দিলোঁ আপোনালোককো। and I know that it won't be long. অলপ ময়ো তাইৰ লগতে লাগি ভাগি অকণমান দিলোঁ। গোটেইখিনি পিছে তাইয়ে বনাইছে, মই এনেই অলপমান লাগি ভাগি অকণমান দিছোঁ ইয়াতে। 'Cause I left my heart in Tokyo, and now I'm finding my way back home. আৰু এয়া হৈছে আমাৰ মৰমৰ খুৰীও কিবা পাকঘৰ কামত লাগি আছে। চাহ পানী খোৱাৰ পিছত এনেদৰে অলপমান ওলাই আহিছোঁ বাহিৰলৈ, যিহেতু ভিতৰত তেওঁলোকে কামত অকণমান ব্যস্ত হৈ আছে। এওঁলোকৰ বাহিৰৰ ভিউটো বহুতেই ধুনীয়া, যিহেতু বৰষুণো পৰি আছে। এয়া চাওকচোন, কিমান ধুনীয়া ধাননি পথাৰ। খিৰিকীখন খোলাৰ লগে লগে ইমান ধুনীয়া মানে সেউজীয়া পৰিৱেশ এটা দেখা পোৱা যায়, লগতে বৰষুণো দি আছে। পৰিৱেশটো দেখিব বহুতেই ধুনীয়া হৈছে। এতিয়া আমি সকলোৱে মিলি ভাত খাম। আচলতে বনাওঁতে আইটেম বহুতেই হৈ গ'ল আজি। তাই গোটেইখিনি অকলেই কৰিব লগা হৈছে। এতিয়া আমি খাই লওঁ, আৰু খাই লোৱাৰ পিছত আপোনালোকক আকৌ লগ পাই আছোঁ। আমাৰ ভাত পানী খোৱা হৈ গ'ল অলৰেডি। অলপ সময় বহিছোঁ। আপোনালোকক অতি সোনকালে মই মোৰ ফ্ৰেণ্ডজনীৰ লগত চিনাকি কৰাই দি আছোঁ। খাই বৈ আজৰি হোৱাৰ পিছত মই মোৰ ফ্ৰেণ্ডজনীৰ লগত আপোনালোকৰ ওচৰত চিনাকি কৰাই দিছোঁ। আৰু এয়া হ'ল মোৰ ফ্ৰেণ্ড মিতালী। কাম কাজৰ বহুত ব্যস্ত হৈ থকা বাবে প্ৰথমতে চিনাকি কৰাই দিয়া নহ'ল, আৰু এয়া আপোনালোকৰ ওচৰত এতিয়া মই তাইক দেখাই দিলোঁ। এয়াই হৈছে মোৰ মৰমৰ বান্ধৱী। আৰু এয়া টিকলি মাইনাজনীও শোৱাৰ পৰা উঠি গ'ল, তাইৰ লগত অলপমান ধেমালিও কৰিলোঁ। আচলতে আহাৰ সময়ত তাই শুই আছিলে। আৰু এয়া হৈছে টিকলিজনী। এতিয়া মই আপোনালোকৰ ওচৰত এযোৰ ধুনীয়া কাপোৰ দেখাব ওলাইছোঁ। এইযোৰ হৈছে এযোৰ ফেব্ৰিক কৰা কাপোৰ। ব্লেকৰ ওপৰত কৰিছে ডিজাইনটো, বহুতেই ধুনীয়া লাগিল। তাই নতুনকৈ বনাইছে। এইটো বেলজিয়াম পাট হয়। বেলজিয়াম পাটৰ ওপৰত তাই এনেদৰে ফেব্ৰিক কৰি লৈছে। মেখেলা আৰু চাদৰ কমপ্লিট হোৱা নাই। আপোনালোকৰ ওচৰত মই ওচৰৰ পৰা বাৰু দেখাই আছোঁ। এয়া চাওক, এনেকৈ তাই ডিজাইন দিছে আৰু ওপৰত কিছুমান পাথৰো লগাই দিছে। মোৰ ব্লেক কালাৰ ইমানেই ভাল লাগে যে মোৰ বহুতেই বেছি ভাল লাগিল। আপোনালোকে জনাবচোন কাপোৰযোৰ কেনেকুৱা পাইছে। সঁচাই বহুতেই ধুনীয়া হয় ৰিয়েলত। মানে কালাৰটো ইমানেই ফুটি উঠিছে
যে বহুতেই ভাল লাগিছে। এয়া চাওক কিমানেই ধুনীয়া, এনেদৰে ষ্টনো লগাই দিছে। ওচৰৰ পৰা যিমানেই ধুনীয়া লাগে কাপোৰযোৰ, দূৰৰ পৰাও ভাল লাগে। এয়া চাওকচোন দূৰৰ পৰা কিমান ধুনীয়াকৈ ফুটি উঠিছে। তাই মোক কিছুমান কাপোৰ দেখাই আছে, কিছুমান নিজেও বনাইছে আৰু কিছুমান কিনি আনি পেলাইও ৰাখিছিলে, সেইবোৰ মোক দেখালে। আৰু এইযোৰ যে মোৰ বহুতেই বেছি ভাল লাগিছে। কলেজত থাকোঁতে ময়ো কিছুমান কাপোৰ ফেব্ৰিক কৰিছিলোঁ, কিন্তু এইটো ডিজাইন মোৰ অলপ আনিকিও লাগিল আৰু কালাৰটোৰ লগত বহুতেই মেটচিং হোৱা যেন লাগিলে। ছ' আগলৈকে মই এনেকুৱা ডিজাইন এটা ট্ৰাই কৰিম বুলি ভাবিছোঁ। ভাল লাগিলে আপোনালোকেও ট্ৰাই কৰিবচোন, বহুতেই ধুনীয়া হয় ডিজাইনটো। এয়া চাওক মই গাত লগাইও চালোঁ। আৰু এইযোৰ আন এযোৰ মেখেলা চাদৰ, চাদৰখনত এনেদৰে মণি দি পেলাই গুঠা হৈছে। মণি দি এটা দি পেলাইও বনাব পাৰি, আৰু ইয়াতে 3টা মণি ব্যৱহাৰ কৰি পেলাই দহি বটিছে, দেখিবও বহুত ভাল লাগিছে। আৰু এতিয়া সময় হ'ল 4টা, আৰু আমি কি কৰি আছোঁ জানেনে? এতিয়া আমি ফুচকা পাৰ্টি কৰি আছোঁ। একচুৱেলি বহুত দিন লগ পোৱাও নাই, আৰু ভাবিলোঁ যিহেতু লগ পাইছোঁৱেই, এটা পাৰ্টি এটা হৈ যাওক আৰু সৰু সুৰা। গোটেইবিলাকে মিলি পেলাই ঘৰতে আৰু ফুচকা আজি খালোঁ, বহুতেই ভাল লাগিল, য়ামি একদম। এতিয়া লাহেকৈ গধূলিও হ'ব হ'ল, আৰু সিহঁতৰ ঘৰৰ পৰা আমি বিদায় ল'লোঁ। ভিডিঅ'টো আপোনালোকে কেনেকুৱা পাইছে কমেণ্টত নিশ্চয় জনাব, আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।